হেল্ল' গাইজ, জাকিৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে আজি ব্লগ বনাব নাযাওঁ ক'তো, কাৰণ বতৰটো অলপ ডাৱৰীয়া হৈ আছে। আপোনালোকৰ মাজলৈ অলপমান কথা ক'ব আহিছোঁ। আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব, সদায় আগুৱাই যাতে যাব পাৰোঁ। এতিয়া মই আছোঁ খ্ৰীষ্টান বস্তি। এইপিনে আপোনাৰ খ্ৰীষ্টান বস্তি NEF ল কলেজৰ ওচৰত আছোঁ। এইপিনে GS ৰোড ওলাব পাৰি। মই এতিয়া এনে অলপ ওলাই যাম বাহিৰৰ পিনে। লগত থাকিব আশিকে থাকে পল্টন বজাৰত। মই তাত গৈ আছোঁ, তাক লগ কৰিম। অলপ বৰষুণো দি আছে। এতিয়া মই ওলাই যাম, গাড়ীখন ওলাম, অলপ ফুৰিব যাম। আশিকক লগ কৰি পিনে তাতে ক'লোৱে আপোনালোকক। বলক ভিডিঅ'টো কি হয় চাওঁ। গাইজ, মোৰ বাইক এইখনেই হয়। বাইকখন এতিয়া ওলাম। ৰাতিপুৱাৰ পৰা বৰষুণ দিছিলে, বাইকখন ওলাব পৰা নাছিলোঁ। এতিয়াও বৰষুণ অলপ দি আছে। কৰবাত অলপ ওলাই যাম লগ লাগি। এতিয়া হেলমেট দুটাও লৈছোঁ, দুজন থাকিম। দুটা হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। আচলতে দুটা হেলমেট পৰিধান কৰিবই লাগে, বাধ্যতামূলকে হয়, কাৰণ আমিও সজাগতা হোৱাটো ভাল। এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। গাইজ, আশিক ভাইক লগ পালোঁ পল্টন বজাৰত আহি। এতিয়া ক'ত যাম ভাবি আছোঁ। চাই থাকক শেষলৈ ভিডিঅ'টো, ক'ত যাওঁ কি কৰোঁ। গাইজ, আমি যাম বুলি ভাবিছোঁ ব্ৰহ্মপুত্ৰ পাৰত। ব্ৰহ্মপুত্ৰ পাৰত যাই অলপ বহিম। তো চাই থাকক ভিডিঅ'টো, আমি ব্ৰহ্মপুত্ৰ পাৰত যাম। ফাইনেলি আমি আহি পালোঁ আমাৰ লক্ষ্যস্থান লাচিত ঘাট। এয়া হৈছে লাচিত ঘাট। ইয়াত বীৰ লাচিতৰ মূৰ্তি আছে। এয়া হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ। এইটো এতিয়া আমি ইয়াতে চাব আহিছোঁ। এইটো লাচিত ঘাট বুলি কয় এইখিনি। আপোনালোকেও আহিব পাৰে চাব। এতিয়া আশিকে ভাবিছে বোলে ব্ৰহ্মপুত্ৰটো সাঁতুৰি উত্তৰ গুৱাহাটী যাব বোলে। कौन है ये लोग? গাইজ, আশিকে এইটো হেলমেটৰ ওপৰত বহি আছে। মই হেলমেটটো ইমান দামেৰে কিনিছোঁ, কিবা ইয়াতে বহিব লাগিছে, তাৰ বহিব মন গৈছে বোলে। সেইটো ব্ৰহ্মপুত্ৰ নদী হয়। এইটো হ'ল আপোনাৰ লাচিত ঘাট। ইপাৰে গ'লে আপোনাৰ উত্তৰ গুৱাহাটী পায়। এইবিলাক ফেৰী ৰাখি থোৱা আছে, ইয়াতে ফেৰীত যাব পাৰি। ফেৰীত বেছি নালাগে। আপোনালোকৰ যদি উত্তৰ গুৱাহাটী যাব আহে ফেৰীত আপোনাৰ এজন মানুহৰ 5 টকা কৰি লাগে। বাইকৰ সৈতে আপোনাৰ 10 টকা লাগে। দলঙৰ পোষ্ট বনাই আছে। এইটো
এইটো উত্তৰ গুৱাহাটী যোৱা ব্ৰিজ বনাই আছে এইপিনে। সেইপিনে আছে এখন শৰাইঘাট ব্ৰিজ, য'ত নেকি আমাৰ ঘৰৰ পিনে যাব পাৰি এইপিনে। গাইছ, আমি ফেৰীত উত্তৰ গুৱাহাটী যাম বুলি ভাবিছোঁ। এতিয়া আমি উত্তৰ গুৱাহাটী যাম গাইছ। এনে ফুৰিব যাম মন গ'ল, ইয়াত বহি থাকোঁতে ইচ্ছা গ'ল আৰু উত্তৰ গুৱাহাটীত যাম ফেৰীত। আহোঁতে বাইকত আহিম, ঘূৰি আহিব লাগিব আহোঁতে। ফেৰীত উঠি পোৱা নাই কোনোদিন, প্ৰথমবাৰৰ কাৰণে উঠিম আজি। চ' চাই থাকোঁ। আমি আহি উত্তৰ গুৱাহাটী পালোঁ। এতিয়া আমি উত্তৰ গুৱাহাটী আহিলোঁ, মানে আপোনাৰ আমি আহিছিলোঁ অলপ ফুৰিব লাচিত ঘাটৰ ওচৰত। আহি উত্তৰ গুৱাহাটীত ইয়াতে ৰৈ দিছোঁ অলপ। বিশেষ ক'বলগীয়া একো নাই। নতুন ইউজাৰ আপোনালোকে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। কিবা যদি ভুলবশতঃ কিবা ভিডিঅ'টোত কিবা কোৱা গৈছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এই আশিকেও মোৰ লগতে আছে এতিয়া, ইও কিবা এটা কৈ দিব। বেলেগ ক'বলগীয়া নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। এয়া আজিলৈকে, বাই বাই।